পাইছে সৰুকে মোক খাব নোৱাৰি দেই ৰচোন কোনোবাই মাতি আছে পাকঘৰৰ পৰা বলচোন চাওঁগে কি হ'ল ঐ তই কেলে চিঞৰি আছ চবকে তুলু কি হ'ল কেলে চিঞৰি আছা তুমি কি হ'ল তুলু কিবা হ'ল নি ইমান চিঞৰি আছ যে মাথা বেয়া হৈ আছে একদম আমাৰ কিন্তু দেই যি হ'ল সোনকালে কোৱা চুলি পাইছো ভাতত সেইকাৰণে মোৰ মাথা বেয়া হৈ আছে ন ইছৰাম দাইলখিনি বাৰু একদম পনিয়া পনিয়া মই দাইল খুৱাই নাই কেঁচা তেলৰ গোন্ধটো সেইকাৰণে চাগে মই ফিল কৰা নাই দাইলখিনি মই নললোৱে ইছৰাম সেনেকে নহ'ব আৰু বাকী চবেইতো কিবা কিবি প্ৰব্লেম পাইছে চাগে আমি গোপাল দাক মাতো গোপাল দাই খানা বনালেই নহ'ব নহয় তেওঁ অকণমান চাব লাগিব ন গোপাল দা ক'ত আছে আপুনি সোনকালে আহক পাকঘৰলৈ ভণ্টিসকল কেলে মাতিছিলা কোৱা কি হ'ল পৰি তুলু কেলে চিঞৰ বাখৰ কৰি আছা কিবা হ'ল নি মই অকণমান শুবলৈ লৈছিলোহে তেতেলী গছজোপাৰ তলৰ ঘৰটো ইমান ঠাণ্ডা হৈ আছে কেলে চিঞৰি আছা দুপৰীয়া সময়ত আপুনি শান্তিত শুবলৈ আহিছে হা আমাক পোক খুৱাই চুলি খুৱাই ইমান গেলাখানা দিছে গৰুও নাখায় ছাগলীও নাখায় গম পাইছে গাহৰিও নাখায় আনকি একদম ভাতবোৰ ঢেপঢেপীয়া পেটপেটীয়া বেমাৰীও নাখায় তেনেকুৱা ভাত আৰু ভাতত দীঘল এডাল কিচকিচিয়া ক'লা চুলি আৰু পিটিকাত পোক ওলাইছে বেঙেনা ভালকে নাবাচে আপুনি বেঙেনাটো পুৰি ভালকে খুলি পেলাই খাব লাগে ন ভিতৰত পোক আছে নে কি আছে আৰু দাইলবোৰ দেখোন কেঁচা কেঁচা হৈ আছে আৰু তেল মাৰিছে আপুনি সেই কেঁচা তেলত তেলখিনি ভালকে নপকিলে হা আৰু গোটেই পানী বহম দাইলখিনি কি বনাইছে আপুনি এইবোৰ হা গোপাল দা কি বনাইছে আমি ৱাৰ্ডেনক কমপ্লেইন কৰিব লাগিব আপোনাৰ কথা ভণ্টিহঁত প্ৰথম কথা পোক ওলাবই চব্জিত চব চব্জিতে পোক থাকে তোমালোকে মোক সেনেকৈ ক'ব নোৱাৰা নহয় আৰু মোৰ ভুল হৈ গ'ল যেনিবা মই বেঙেনাটো নাচালোঁ হ'লেও বেঙেনা পোক খালে তোমালোকে মৰি নোযোৱা নহয় কি হ'বনো আৰু দ্বিতীয় কথা যে চুলি ওলাইছে চুলিটো মোৰ চুলি হ'ব নোৱাৰে কাৰণ মোৰ চুলি চুটি আৰু মোৰ লগত সহায় কৰা এটা পোৱালিৰো চুলি দীঘল নহয় ল'ৰা মানুহৰ চুলি চবৰে চুটি থাকে চুলি তোমালোকৰ হয় তোমালোকৰ দীঘল দীঘল চুলি মেলি মেলি তোমালোকে পাকঘৰলৈ আহা চুলি মেলি আহিবলৈ কি দৰকাৰ কি দৰকাৰ তোমালোকে চুলি বান্ধি আহিবা পাকঘৰলৈ আজিৰ পৰা আৰু তাৰ পিছৰ কথাটো হ'ল যে তোমালোকে ইমান হুলস্থুল নকৰিবা গম পাইছা এইটো হোষ্টেল হয় হোষ্টেল ইমান হুলস্থুল নকৰিবা আৰু দাইল যে কেঁচা কেঁচা তেল মৰা বুলি ক'লা মই তেল মৰা নাছিলোঁ পোৱালীয়ে তেল মাৰিছিলে আৰু দাইলবোৰ নিসিজে আজিকালি চব দৰৱ দিয়া বস্তু ঘৰতো সিজাই চাবা কেতিয়াবা নিসিজে ইমান হুলস্থুল নকৰিবা মই আৰামছে শুবলৈ গৈছিলোঁহে ইমান হুলস্থুল ছোৱালীবোৰ মানে কি ক'বলৈ আহিছে আপুনি গোপাল দা আমি ইমান দিনৰ পৰা এই হোষ্টেলত আছোঁ আজিলৈকে পোক পোৱা নাই আৰু আপুনি কি পোক খালে নমৰো বুলি ক'বলৈ আহিছে হা আপোনাক কমপ্লেইন কৰি দিম ৱাৰ্ডেনক গম পোৱা নাই আপুনি কি কথা ক'বলৈ আহিছে আপোনাৰ ৰূপটো আজিকালি বদলিয়ে হৈ গৈছে দিনে দিনে ইমান পইচা দিওঁ আমি খানা দিনে দিনে বেয়া হৈ গৈ আছে আৰু চুলি মেলা কথা ক'বলৈ আহিছে হা ইমান দিনৰ পৰা আমি চুলি মেলি আহিছোঁ আগতে কেতিয়াও এইবোৰ পোৱা নাছিলোঁ চুলি তুলি গম পাইছে ভাতত আপুনি যে কি কথা ক'বলৈ আহে আৰু আপোনাক একদম ভাল নলগা হৈছে আজিকালি কিন্তু গোপাল দা কথাটো কিন্তু বেয়া হৈছে দেই আপুনি অকণমান চাব কিন্তু আজি সন্ধিয়াকে মিটিং দিম আমি তাত ৱাৰ্ডেন মেমো থাকিব মিটিংখন বহিব আৰু কি হয় আপুনি দেখা যাব হ'ব দে সেইডাল গুচিয়ে গ'ল ভালকৈ নুশুনিলেই চাগে আমি যাওঁগৈ ব'ল জুনিয়ৰ গধূলিকৈ মিটিং হ'ব দেই তোমালোক আহিবা কিন্তু এতিয়া যাওঁ যোৱা চব ৰুমলৈ যোৱাগৈ আমিও যাওঁ হ'ব দে তুলু হ'ব খং নকৰিবি কুকুৰ মাথা ফালিব নালাগে হেৰ' ব'ল আমি ৰুমলৈ যাওঁ চুলিখিনি কাৰ আছিলে ভাবিব লাগিব দেই মোৰ চুলিটো ভুলতো হ'ব নোৱাৰে আৰু মোৰ লগৰ কেইজনীওতো চবেই চুলি বান্ধি থাকে আৰু চুলি মেলি থকা কেইজনী এতিয়াতো ঘৰত আছে চুলিখিনি চিনিয়ৰ কেইজনীয়ে হ'ব লাগিব ৱাৰ্ডেন বাইদেউ ইয়াত বাৰু তুলু নামৰ ছোৱালী এজনী আছে নি মই তুলুৰ ককা তুলুক পঠিয়াই দিয়কচোন বাহিৰলৈ ব'লা আৰু ক'বালৈ বোলে ওলাই যায় বোলে তুমি ওলাই মেলি আহা ধুনীয়াকৈ
হয় আইজনী, বোলা বোলা মোৰ নাতি বোৱাৰীজনী, বোলা বোলা ওলাই যাওঁ, ফুৰিবলৈ যাওঁ বোলা। অঁ সি আহিছে, গুলু আহিছে, গুলু গাড়ীতে বহি আছে, বোলা মই ৰেষ্টুৰেণ্ট এখনলৈ যাওঁ, কিবা কিবি খাওঁগৈ, তোমালোক দুটা ক'ত যোৱা যোৱা আৰু। সেই গাইজ, আপোনালোকৰ যদি চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ। আজিলৈ আহোঁ, বাই বাই।